দুপৰীয়াৰ এটা কবিতা। চকুত তিৰবিৰাই ছাট মাৰি ধৰে মন, নদীৰ বুকুত আঁচল উৰিছে জল কুঁৱৰীৰ। ৰিব ৰিব বতাহত ঢৌ খেলিছে কৃষ্ণচূড়াৰ তেজ ৰঙা আকাশ, জীয়া আৰু পখিলাবোৰে আয়োজন কৰিছে শাৰদীয় উৎসৱ। এই মুহূৰ্তত কিয় জানো তেওঁলৈ বৰকৈ মনত পৰিছেচোন। জীয়া খেদি দৌৰি যোৱা কণমানিজনীৰ দৰে তেওঁ এদিন ধাননি ফালি ফৰিং খেদি যাওঁতে ধানৰ নৰাত পাক খাই ছিটিকি পৰিছিল। সেই দৃশ্যটোত তেওঁক চক খাই হাম কৰি খোৱা এটা বৰ ফৰিঙৰ দৰেই লাগিছিল। তেওঁৰ চকুৱেদি লাজতে বাগৰি অহা চকুপানীত মই জাল বাইছিলোঁ। গাখীৰত সেন্দুৰ দিয়া ৰঙৰ নিচিনা গাল দুখন দেখি সৰি যোৱা আপেলৰ বিষয়ে ভাবি আৰ্কিমিডিছে থমকি ৰোৱাৰ দৰে থমকি ৰৈছিলোঁ মই। এনে নিৰ্জনখনত সেই অনামী সূত্ৰ বিচাৰি কিয় জানো তেওঁলৈ বৰকৈ মনত পৰে মোৰ।